Hello everyone, দেখিছে নহয় মোৰ হাতত এইটো কি? এইটো হৈছে পানীলাও নহয় নে? চিনি পাইছে নিশ্চয়। এইটো বনাম দেই হল মাছেৰে চাই থাকক। এয়া গৰম হৈ যোৱা তেলখিনিত দিছো দুফুটা নহৰু, লগত দিছো পাঁচফোৰণ কেইটামান, এটা পিঁয়াজ, এনেকৈ গোটেইখিনি এচামুচ নিমখৰ সৈতে ভাজি লৈছো। পানীলাওখিনি সৰু সৰুকৈ মিহিকৈ মানে কাটি লৈছিলোঁ। এটা সৰু চাইজৰ আলুও দিছোঁ দেই। আলুটো একেবাৰে কম খাব লাগে, তথাপিতো আলু নহ'লে খাব নোৱাৰোঁ যে মই, গতিকে মনে মনে মানে কোনেও গম নাপায় দিবলৈ মানা কৰিছিলোঁ, তথাপিতো এটা দিছোঁ আৰু লুকাই লুকাই সৰু চাইজৰ আলু এটা মিহিকৈ কাটি দিছোঁ। এচামুচ দিছোঁ মই হালধি, নিমখখিনিতো দিয়া আছিলে দেখিছে নহয়। তাৰপিছত দেখিছে এয়া ঢাকনিখন গুচোৱাৰ পিছত ধুনীয়াকৈ পানীখিনি অকণমান ওলাই গৈছে পানীলাওখিনিৰ নহয়নে। এয়া খুন্দি লোৱা আদা 5টা দিছোঁ মই, জালুক আৰু পকি যোৱা ধুনীয়াকৈ কেঁচা জলকীয়া, কালাৰ এটা দেখিছে নহয় জলকীয়াকেইটা এনেকৈ পকি গৈছিলে 3টা দিছোঁ। তাৰপিছত দিছোঁ কেঁচা মটৰ কেইটামান, ধুনীয়া দেখিবলৈ হয়নে। মটৰ কেইটামান দিলে ধুনীয়া হয় চব্জিখন দেখিবলৈ। এনেকৈ মই হেতাখনেৰে অকণমান হেঁচি হেঁচি দিছোঁ, দেখিছে নহয় একেবাৰে মজি গৈছে। পানীলাওটো ইমানেই ভাল আছিলে, একদম ধুনীয়াকৈ পমি গৈছে, ইমান কম সময়ত হৈ গৈছে। এয়া এগিলাচ দিছোঁ পানী মই বেছি দিয়া নাই দেই, নিদিওঁ মই পানী বেছি, জোল খাব ভাল নালাগে এইখন চব্জিত। একেবাৰে বেয়া পোৱা বস্তুটোৱে হৈছে মোৰ পানীলাও, তথাপিতো এতিয়া আৰু ভাল লগা হৈছে খাই খাই। আদা এটুকু দিছিলোঁ এনেকৈ খুন্দি, কেঁচা আদা খোৱাৰ সময়ত। তাৰপিছত মাছখিনি দি দিছোঁ, উতলি গৈছে দেখিছে নহয়, খাবলৈ কি ধুনীয়া দেখিছে নহয়। আপোনালোকৰ মন গৈছে খাব।